Hello students, আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিম HsLC 2026 MIL ৰ অসমীয়া সাবজেক্টটোত আহিব লগা কমন এছে। সো students, আগৰ ভিডিঅ'টোত আমি ইংলিশ সাবজেক্টটোৰ কমন এছে ডিসকাস কৰিছিলো। সো যদি তোমাক ইংলিশৰ কমন এছে লাগে তেন্তে চেনেলটোত যাই পিনে চাব পাৰা। তো আহা আমি মেইন টপিক লৈ আহো। সো কমন ৰচনা বিচাৰিবলৈ গলে আমাক দেখিব লাগিব কোনবোৰ ৰচনা মোস্ট ৰিপিটেড, কোনবোৰ ৰচনা ৰিপিট হৈ থাকে সেইখিনি প্ৰথমতে আমাক চাব লাগিব। তাৰ পিছত আমি কিবা এটা এক্সপেক্ট কৰিব পাৰিম যে কেনে ধৰণৰ ৰচনা আহিব পাৰে। সো স্টুডেন্টস, তোমাৰ প্ৰিয় সাহিত্য এইটো ৰচনা ৰিপিটেড হয়, বিজ্ঞানৰ অৱদান এইটো ৰিপিটেড হয়, তোমাৰ প্ৰিয় গ্ৰন্থ এইটো ৰিপিটেড হয়, দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ এইটোও ৰিপিটেড হয়, অসমৰ বানপানী এইটোও ৰিপিটেড হয়, পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ এইটোও ৰিপিটেড হয়, পুথিভঁৰাল এইটোও ৰিপিটেড হয়, তোমাৰ জীৱনৰ লক্ষ্য এইটোও ৰিপিটেড হয়, আৰু অসমৰ প্ৰাকৃতিক সম্পদ এইটোও ৰিপিটেড হয়, অসমৰ কুটিৰ শিল্প এইটোও ৰিপিটেড হয়। এইকেইটাতো তোমাৰ ইম্পৰ্টেণ্ট, আৰু এইকেইটাৰ ভিতৰত তোমাক 2026ত আহিব লগা মোস্ট ইম্পৰ্টেণ্ট কমন এছে 5টা হৈছে অসমৰ কুটিৰ শিল্প, বৰ্তমান ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ, প্ৰিয় সাহিত্যিক, তোমাৰ প্ৰিয় শিল্পী এনেকৈও দিব পাৰে, আকৌ জুবিন গাৰ্গ এনেকৈও দিব পাৰে। সো তোমালোকে জুবিন গাৰ্গটো চাবা আৰু তোমাৰ প্ৰিয় শিল্পী কোন হয় এইখিনিও চাব পাৰা, আৰু দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ এইটোও চাব লাগিব। সো আজিৰ ভিডিঅ'টো ইয়ালৈকে।